হেল্ল' নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ পিছলৈ। আৰু বন্ধুসকল, আবেলি সময় এতিয়া বোলো অকণমান ওলাই যাওঁ। মই মানুহগৰাকী আৰু ল'ৰাটো সেয়া ওলাই মেলি ৰেডি হৈ আছে চাওক যাবলৈ। এইয়া আৰু এইফালে ল'ৰাই হেলমেট পিন্ধিয়ে ল'লে, মানুহগৰাকীয়ে লৈ লৈছে আৰু ময়ো হাততে লৈ লৈছোঁ। আৰু এতিয়া ওলাই যাম, কিন্তু ক'ত যাম এতিয়ালৈকে সেইটো ভবাই নাই আচলতে। কিন্তু গৈ থাকোঁ অলপ ৰাস্তাই ৰাস্তাই, চাৰিআলি ফালেকে যাওঁ আচলতে, কিন্তু ক'ত যাম চাৰিআলি সেইটো এতিয়ালৈকে সিদ্ধান্ত কৰা নাই। তো বন্ধুসকল, ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু ক'ত যাম সেইটো আপোনালোকক দেখুৱাই আছোঁ, তাৰ বাবে ভিডিঅ'টো চাই থাকিব। তো ব'লক। আহি বন্ধুসকল পালোহি এয়া চাৰিআলি বাইপাছ। তাতে অকণমান ৰৈছোঁ, এয়া মানুহগৰাকী আৰু এয়া ল'ৰাটো। আচলতে কি হ'ল, ল'ৰাটো বাইকত আহি থাকোঁতে পূৰা টোপনি ধৰি গৈছে, কাৰণ সি আগবেলা নুশুলে স্কুলৰ পৰা অহাৰ পিছত, আৰু বাইকতে টোপনি গৈছে। মই বোলো অকণমান ৰৈ দেই ইয়াতে, এতিয়া ৰৈ মেলি বোলো অকণমান টোপনিটো ভঙাৰ পিছত আকৌ গৈ থাকিম আৰু বন্ধুসকল এয়া ইয়াতে অকণমান ৰৈ লৈছোঁ। আৰু আকাশখনলৈ চাওক, এইফালে ক'লা ডাৱৰ আহি গৈছে আৰু মাজে মাজে বগা, আৰু ডাৱৰবিলাকে চাওকচোন কিমান ধুনীয়াকৈ লুকা ফাকুকৈ দি আছে আকাশত বেলিটোৰ লগত, নহয়নে বাৰু? আৰু এই আচলতে কিমানো ৰুমত সোমাই থাকিম সদায়, নহয় জানো বাৰু? সেই বুলি ভাবি আজি অকণমান ওলাই আহিলোঁ। এতিয়া টাউনৰ ফালে যাওঁ, আৰু টাউনৰ ফালেনো আচলতে ক'ত যাওঁ তাকে আপোনালোকক দেখুৱাম, তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বন্ধুসকল পাই গ'লোহি, আহি পেলাই এতিয়া ইয়াত চাওক বিশ্বনাথ ঘাট, আৰু এতিয়া ইয়াতে আছোঁ বোলো অকণমান ইয়ালৈকে আহি ইয়াতে অকণমান ফুৰি মেলি যাওঁ, কাৰণ বহুত দিন অহা নাই। আগতে আহিছোঁ যদিও বহুত দিন অহাই নাছিলোঁ। আৰু এইফালে মানুহগৰাকীয়ে মন্দিৰত সোমাবলৈ চাকি বন্তি ল'ব ধৰিছে, আৰু এইফালে ল'ৰা বেছি কাষত নাযাবা দেই। আৰু আহিলে যেতিয়া মন্দিৰত সোমাই চাকি এগছো দি যাওঁ, সেই বুলি ভাবিয়ে চাকি বন্তি কিনি আছে দোকানত। আৰু বন্ধুসকল আছোঁ বৰ্তমান বিশ্বনাথ ঘাটৰ গণেশ মন্দিৰত, আৰু এয়া চাওক গণেশ মন্দিৰৰ ভিতৰ ভাগ। আৰু মই এতিয়া মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই আছোঁ। মানুহগৰাকীয়ে ল'ৰাটোৱে এয়া বন্তি জ্বলাবলৈ ধৰিছে। বন্ধুসকল আজি হৈছে এটা বিশেষ দিন, আজি আচলতে মোৰ জন্মদিন হয়, আৰু সেই উপলক্ষে মানুহগৰাকীয়ে মন্দিৰতে বন্তি এগছ জ্বলালে, আৰু লগতে ল'ৰাও জ্বলাই আছে। আৰু বন্ধুসকল এইফালে চাওক, এইয়া নদীৰ মাজত আমাৰ শিৱ বাবাৰ মূৰ্তি স্থাপন কৰিছে। সঁচাকৈ দেখি বহুত ভাল লাগি গৈছে, নদীৰ মাজতে যেন শিৱ বাবা স্বয়ং প্ৰকট হৈ আছে। আৰু এইয়া দেখা পাইছেনে আপোনালোকে, ইফালে সেয়া হৈছে কাজিৰঙা। আৰু আকাশখন চাওক, ডাৱৰে পূৰা চানি ধৰি আছে, বতৰটো ডাৱৰীয়া হৈ আছে। আকাশখন যে কিমান সুন্দৰ লাগিছে দেখি, নহয়নে বাৰু বন্ধুসকল? আৰু বন্ধুসকল এইবোৰ নাও ৰৈ আছে। আচলতে নাওবিলাকত নদীৰ ইটো পাৰত থকা সেই ঘাটটোত যাব পাৰি। আগতে গৈছোঁ যদিও এতিয়া নদীত পানী বহুত বাঢ়ি আছে, কাৰণ এতিয়া যাবলৈ ভয়ো লাগে। এতিয়া নাযাওঁ, পিছত কেতিয়াবা আকৌ আহিলে যাম। বিশ্বনাথ ঘাটত ফুৰিবলৈ আহি এতিয়া এয়া খোজকাঢ়ি ঘূৰি ফুৰিছোঁ বন্ধুসকলে। চাওক ল'ৰা আগে আৰু মাক পিছে মাজে মাজে বহিছোঁ অলপ, আৰু দুই এখন মাজে মাজে ফটো উঠিছোঁ। এইফালে ল'ৰাই আকৌ চেনিগুটি খাই আছে, আৰু এইফালে চাওক না বন্ধুসকল, নদীৰ পানীৰ শব্দ আচলতে ইয়ালৈকে আহিছে। চাওক এইফালে এইয়া শুনা পাইছে চাগে অলপ। আৰু এইখন দেখিছেনে, নাও আহি আছে ইফালৰ পৰা। ইটোৰ পৰা আপোনাৰ মন্দিৰ আছে, আৰু লগতে এখন ৰিজৰ্ট আছে। এয়াই হৈছে বন্ধুসকল গুপ্তকাশী বিশ্বনাথ ঘাট, আৰু মই সেই ৰাস্তাই ঘূৰি ফুৰিছোঁ। আৰু ইয়াৰ যি সৌন্দৰ্য সঁচাই মোহনীয়। আপোনালোক আহিব, ইয়াত চাবহি আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব। বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ যি সৌন্দৰ্য সেয়া আচলতে কথাৰে বৰ্ণনা কৰিব নোৱাৰি। আপোনালোক একবাৰ আহি চাই যাবহি। ইয়াত বহুতো পুৰণি দিনীয়া দৌল দেৱালয় মন্দিৰ আছে, আৰু আহিলেহে আচলতে আপোনালোকে গম পাব ইয়াৰ সৌন্দৰ্যৰ বিষয়ে। চাওক না বন্ধুসকল ক'ত ঘূৰি আছোঁ এতিয়া, বিশ্বনাথ ঘাটৰ এয়া দেৱালয় হয়, আৰু ইয়াতো অলপ বোলো সোমাই চাই যাওঁ, বহুত দিন অহা নাই যেতিয়া। আৰু বিশ্বনাথ ঘাটত আচলতে অলপ সময়ৰ কাৰণে আহিলে নহ'ব, বহুত সময়ৰ কাৰণে লৈ আহিব লাগিব। ইয়াত বহুতো ঘূৰিবলগীয়া ফুৰিবলগীয়া আৰু চাবলগীয়া বন্ধুসকল বহুতো জেগা আছে, দৌল আছে, মন্দিৰ আছে। আৰু অলপ সময়ৰ কাৰণে আচলতে নহয়, আমি অলপ সময় লৈ পেলাই আহিলোঁ, কিন্তু ইমানখিনি ইয়াত ঘূৰিবলৈ সময় নহয়, বতৰো বেয়া। আৰু বোলো অলপ দেৱালয়তো অকণমান সোমাই যাওঁ। এয়া আচলতে বিশ্বনাথ ঘাটৰ যি সৌন্দৰ্য সঁচাই বহুত মোহনীয়, আৰু চমু ভাষাৰে আচলতে কৈ বুজাব নোৱাৰি। আপোনালোক আহিব। আমাৰ যিসকল লোকেল মানুহ আছে লখিমপুৰ, তেজপুৰ বা বিশ্বনাথৰ, তেওঁলোকতো আহিয়ে থাকে। আৰু যিসকল আঁতৰৰ বন্ধু বান্ধৱীয়ে বিশ্বনাথ ঘাট অহা নাই, তেওঁলোক আহিব, একবাৰ চাই যাব। সঁচাই বহুত মোহনীয় আচলতে বিশ্বনাথ ঘাট। আৰু ইয়াত বহুতো চাবলগীয়া বস্তু আছে, বহুতো মন্দিৰ আছে, বহুতো দেৱালয় আছে, আৰু যি সৌন্দৰ্য সেয়া চমু ভাষাৰে আচলতে বুজাব নোৱাৰি। তো বন্ধুসকল ভিডিঅ'টো আৰু আছে, আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ।
বন্ধুসকল বিশ্বনাথ ঘাটৰ এই দেৱালয়ত থাকোঁতে আচলতে ইয়াতে এজন ব্যক্তিক লগ পালোঁ আৰু তেওঁৰ পৰা জানোচোন আহক এই দেৱালয়ৰ মহত্বৰ বিষয়ে। তেওঁৰ পৰা কওকচোন খুৰা, এই দেৱালয়ৰ কিমান পুৰণি? এইটো মানে আপোনাৰ এই পানীৰ মাজত হয় 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 এটা শিৱ মন্দিৰ এটা আছে। হয় এইটো ছমাহ পানীৰ তলত থাকে, ছমাহ বামত থাকে, এতিয়া পানীৰ তলত আছে হয় হয় দেই। এতিয়া ইয়াত পূজাটো হৈ থাকে। হয় আৰু এইজনা হৈছে আমাৰ বহাগৰ বিহু 2 তাৰিখ বহাগৰ বিহু ভিৰত ফুৰাব নিয়ে। হয় হয় নি ইয়াত এখন কেঁকোৰা যোৰা আছে, সেইখনত ধুনীয়াকৈ বনাই মেলি হয় হয় ইয়াত দুজনে মানুহে এই আৰুৱা হয় মানুহে দিয়ে দি লৈ যায়, হয় হয় গৈ বাটে বাটে ইয়াত পূজা কৰে। হয় হয় আকৌ আহোঁতে ইয়াত পূজা হৈ আকৌ আহোঁতেও বাটে বাটে পূজা কৰি আহে। আৰু এয়া হৈছে ভালুকৰ মূৰ্তি হা। হয় হয় এইজনা এইটো ভালুকৰ মূৰ্তি। ইয়াত ভালুকৰ অঁ ভালুকৰ ভাদুকৰ অঁ ভালুকৰ মূৰ্তি। হয়। ইয়াত কিবা টকা পইচা কিবা হেৰাই গ'লে এই চাকি আগবঢ়াব, পাই যায়। পাবই হয় হয় হা। ইয়াৰ মহত্ব আছে। অঁ মন্ত্ৰ বহুত পুৰণি হয়। বহুত আঁতৰৰ মানুহ আহি চাকি দিয়ে হয় হয় পায় হা। হয় এইটো হয় যাম। বন্ধুসকল বিশ্বনাথ ঘাটতে অলপ ঘূৰিলোঁ মেলিলোঁ, দেৱালয় চালোঁ আৰু ইয়াৰ যি সৌন্দৰ্য আছে সেয়া উপভোগ কৰিলোঁ। এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ বন্ধুসকল, কাৰণ বতৰ বেয়া, বৰষুণ কিনকিনীয়াকৈ পৰিবলৈ আৰম্ভ কৰিলে। তো বন্ধুসকল পিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। এতিয়ালৈ বাই বাই।